নাই এইটোতো আমাৰ আগৰ পৰাই চলি আছিলে এইটো তো এইবাৰ আমি যিহেতু শপত গ্ৰহণ লোৱা হ'ব তাৰ আগে আগে আমি বটসাক সন্মান দিব বিচাৰিছোঁ তাৰ কাৰণে এই অনুষ্ঠানটো লোৱা হৈছে। এইটো আমাৰ এদিনা PMB বডিত এটা ডিছকাশ্যন হৈছে। আমাৰ কথা হ'ল আমি বহুত কথা দিছোঁ ৰাইজক আৰু এই কথা দি পেলাই আমি কৰিব লাগিব। এই হিচাপে আমাৰ ৰাজ্যৰ চৰকাৰৰ সহায়টো লাগিব। এই বিষয়টো লৈয়ে আলোচনা চলি আছে। তো এই ক্ষেত্ৰত মানে কি ধৰণে হ'ব নিশ্চয় এইটো পিছত দেখা যাব, কিন্তু বৰ্তমান ইমানলৈকে আছে। মিত্ৰতা হোৱা নোহোৱা এইটো আৰু আমি বাট চাব লাগিব। আমাৰ পৰা এদিনা এটা প্ৰপ'জেল দিয়া হৈছে। এই প্ৰপ'জেলটো লৈ পেলাই BJP দলে কি চিন্তা কৰে এইটো নিশ্চয় পিছত দেখা যাব। ৰাইজক মেছেজ এইটোৱে যে আজি যিহেতু চবে বাট চাই আছে, মানে হাগ্ৰামাক পুনৰ BTCত আনিব লাগে। তো হিচাপে ৰাইজে আমাক যি ধৰণে এইবাৰ মেণ্ডেট দিলে, ৰাইজক মই বহুত বহুত ধন্যবাদ যাচিছোঁ। আৰু ৰাইজক আমি আজিও কথা দিম, আমি যি ধৰণে নিৰ্বাচনত প্ৰতিশ্ৰুতি দিছোঁ এই মতে আমাৰ চৰকাৰখনে কাম কৰিব।